কুৱেশ্যন নম্বৰ 16 তোমালোকৰ এটা উৎপাদক বৃক্ষ দি দিছে কৈছে ইয়াৰ পৰা এক্সৰ মান কিমান হ'ব ৱাইৰ মান কিমান হ'ব জেডৰ মান কিমান হ'ব বা এক্স ৱাই আৰু জেড যোগ কৰিলে কিমান হ'ব তোমালোকক এইবিলাক উলিয়াব দিছে ঠিক আছে তোমালোকৰ 1 নম্বৰত এক্সৰ মান উলিয়াব দিছে অপচন কি আছে বাদ দিয়া ইয়াতে তোমালোকে অংকটো কৰি যোৱা এক্সৰ মান কেনেকৈ উলিয়াম চোৱা ইয়াতে চোৱা 10ক যদি আমি এনেকে লিখিব পাৰো নাই 2 এইটোক আমি কেনেকে লিখিম 5 ইয়াতে চোৱা 10ক আমি এনেকে লিখিব পাৰিম এটা 2 এটা 5 মানে 10ৰ এটা উৎপাদক 2 হয় আৰু এটা কি হয় 5 মানে তোমালোকে যদি 10 পাব লাগে কি কৰিব লাগিব এইটো আৰু এইটো পূৰণ কৰিব লাগিব এই দুটা পূৰণ কৰিলেহে তোমালোকৰ 10 আহিব ঠিক একেদৰে তোমালোকে x পাবলে কি কৰিব লাগিব এই দুটা পূৰণ কৰিব লাগিব এই দুটা পূৰণ কৰি যিমান আহিব হেইটোহে হ'ব তোমালোকৰ x ৰ মান একেবাৰে ইজি এতিয়া চোৱা আমি x ৰ মান কেনেকৈ উলিয়াম তোমালোকৰ x কিমান হ'ব 3 * 1275 পূৰণ কৰা কিমান হয় এইটো পূৰণ কৰিলে আহিব 3825 তোমালোকৰ অপচন কোনটো আছে তোমালোকৰ 3825 তোমালোকৰ এইটো বি অপচন শুদ্ধ হৈ যাব 1 নম্বৰ বুজি পালা 2 নম্বৰত কৈছে y ৰ মান কিমান হ'ব y ৰ মান কেনেকৈ উলিয়াবা চোৱা এইটো আছে y ঠিক আছে এতিয়া চোৱা আগতটো বুজাকো মই 10 ধৰিছো এইটো ধৰা 5 আছে ঠিক আছে আৰু এইটো তোমালোকৰ y আছে মই যদি তোমালোকক ইয়াৰ পৰা কওঁ যে y ৰ মান উলিওৱা কেনেকৈ উলিয়াবা তোমালোকে কি পাইছিলা এইটো আৰু এইটো পূৰণ কৰি এইটো হয় মানে এনেকৈ লিখিব পাৰা y * 5 = কিমান হ'ব 10 এনেকৈ লিখিব পাৰা নে নাই এতিয়া যদি y ৰ মান উলিওৱা হয় কি হ'ব তোমালোকৰ 10 ইফালে 5 টো তলত আহিব কাটিলে কিমান হ'ব 2 হ'ব মানে y ৰ মানটো তোমালোকৰ কিমান হৈ যাব 2 হ'ব বুজি পাইছা মানে কি কৰিবা এইটো আৰু এইটো পূৰণ কৰিব লাগিব এইটো পূৰণ কৰি তোমালোকৰ কিমান হ'ব 425 বুজি পাইছা এতিয়া কৰি চোৱা এতিয়া y ৰ মান কেনেকৈ উলিয়াব লাগে বুজি পাইছা প্ৰথমতে এই দুটা পূৰণ কৰি দিয়া y * কিমান হ'ব 85 = কিমান আছে তোমালোকৰ মূল সংখ্যাটো কিমান আছিল 425 এতিয়া y ৰ মান উলিয়াব লাগে আগৰে 425 ইফালে থাকি যাব এইটো 85 ৰে ডিভাইড কৰা কিমান হ'ব এইটো তোমালোকৰ 5 আহিব এইটো 5 আহিব তোমালোকৰ অপচন কোনটো হ'ব তোমালোকৰ 2 নম্বৰটো এ অপচন শুদ্ধ হৈ যাব ঠিক আছে y ৰ মান কিমান হৈ যাব তোমালোকৰ 5 অপচন তোমালোকৰ এ অপচন শুদ্ধ তোমালোকৰ 3 নম্বৰত কৈছে z ৰ মান লাগে z ৰ মান কেনেকৈ উলিয়াবা আগতো নিচিনা এই দুটা পূৰণ কৰি দিয়া এই দুটা পূৰণ কৰিহে তোমালোকে এইটো পাইছা কিমান হ'ব এইটো 5 ডাইৰেক্ট z ৰ মান লাগে 5 * z = কিমান হ'ব 85 z ৰ মান লাগে আমাক 85/5 হ'ব এইটো কিমান হ'ব 17 হ'ব মানে z ৰ মান কিমান হ'ব 17 অপচন কোনটো আছে চোৱা 3 নম্বৰ তোমালোকৰ বি অপচন শুদ্ধ হৈ যাব তোমালোকৰ 4 নম্বৰত কৈছে x y আৰু z যোগ কৰিলে কিমান পাবা x + y + z গোটেইকেইটা প্লাস কৰিলে আহিব 3847 তোমালোকৰ অপচন কোনটো হ'ব এইটো বি অপচন শুদ্ধ 4 নম্বৰটো 3847 এনসার অপচন বি তোমালোকৰ শুদ্ধ এইটো কোৱেশ্চন নম্বৰ 17ত কৈছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা কিমান দিয়া আছে 60 84 আৰু 108 1 নম্বৰত কৈছে প্ৰতিটো কথাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কথাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব 1 নম্বৰত এটা শব্দ কি বুলি কৈছে সৰ্বোচ্চ মই আগতে পঢ়াইছিলো সৰ্বোচ্চ থাকিলে তোমালোকক কি উলিয়াব লাগিব এচিএফ গখাও উলিয়াব লাগিব গখাও উলালে যেটো আনসাৰ হ'ব হেতু একেবাৰে ইজি হয় গখাও উলিয়াই দিয়া 1 নম্বৰটো তোমালোকৰ সংখ্যা কিমান দিয়া আছে প্ৰথমটো দিয়া আছে 60 মৌলিক উৎপাদক বিশ্লেষণ কৰা 60 230 215 35 মানে 60 কেনেকৈ লিখিব পাৰিবা 2 * 2 * 3 * 5 তাৰপিছত আছে 84
টু এইটো তোমালোকৰ কিমান হ'ব 42 2 2 1 3 7 মানে 84 কেনেকৈ লিখিব পাৰা 2 into 2 into 3 into 7 আৰু এটা কিমান দিয়া আছে 108 254 227 39 33 108 লিখা যায় 2 into 2 3 times 3 হয়নে এতিয়া আমাক ACF লাগে ACF কিমান হ'ব চোৱা ACF চোৱা এইটোতো 2 আছে এইটোতো 2 আছে এইটোতো 2 আছে মানে এইটো মিলাই কিমান হ'ব এটা 2 এইটোতো 2 এইটোতো 2 এইটোতো 2 মানে এই দুটা তিনটা মিলাই এটা 3 3 3 গোটেইকেইটাতে 3 আছে আৰু নাই কমন এইটো কিমান হৈ যাব 12 ACF কিমান হ'ব 12 লাষ্টত এনেকৈ লিখি দিবা সৰ্বোচ্চ অংশগ্ৰহণকাৰী কিমান হ'ব 12 জন 1 নম্বৰ সলভ হৈ গ'ল 2 নম্বৰ চোৱা 2 নম্বৰত কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কথাৰ প্ৰয়োজন হ'ব মানে এতিয়া জানিব লাগিব মানুহ কিমানজন আছিল মানে কিমানজন মানুহ আছিল আমি গোটেইখিনি যোগ কৰি দিম তাৰ পিছত আমি গসাও কিমান পাইছিলো 12 12ৰে ভাগ কৰি দিম ভাগ কৰি দিলে ডাইৰেক্ট আনসাৰ আহি যাব এইটো অংক কৰিবলৈ তোমালোকে কি কৰিবা কিমানজন মানুহ আছিল মানুহ কিমানজন আছিল 60 আৰু আছিল তোমালোকৰ 84 আৰু কিমান আছিল 108 এই গোটেইকেইটা যোগ কৰি দিয়া কিমান আহিব 252 আহিব এইটো গসাও কিমান পাইছিলা 12 252 তোমালোকে 12ৰে ভাগ কৰি দিয়া এইটো তোমালোকৰ 21 আহিব মানে কথাৰ প্ৰয়োজন কিমান হ'ব 21টা 2 নম্বৰ কমপ্লিট বুজি পাইছা মানে যিমান কেইজন মানুহ আছিল তাক যেটো গসাও পাইছে হেইটোৰে ডিভাইড কৰি দিলে তোমালোকৰ ডাইৰেক্ট আনসাৰ আহি যাব 3 নম্বৰত কৈছে 60 84 আৰু 108 ৰ লসাগু এলসিএম উলিয়াব দিছে একদম ইজি 60 ইকুৱেল আমাক লসাগু লাগে অলপ আগতে এইকেইটা কি কৰা হৈছিল উৎপাদক বিশ্লেষণ কৰা হৈছিল মই ডাইৰেক্ট ইয়াতে লিখিছো ঠিক আছে আমাক লাগে কিমান এলসিএম লাগে চোৱা এলসিএম কেনেকৈ উলিয়ায় 2 2 আটাইতকৈ সৰু সংখ্যা কিমান 2 আটাইতকৈ বেছি কত আছে এইটো মানে এইটো আমি লম 2 কিউব তাৰ পিছত 2তকৈ ডাঙৰ কিমান আছে 3 3 কত বেছি আছে এইটো 3 কিউব 3তকৈ ডাঙৰ কি আছে তোমালোকৰ 5 আছে এটাই আছে আমি এটাই লম 5তকৈ ডাঙৰ কিমান আছে 7 গোটেইকেইটা পূৰণ কৰে কিমান আহে এইটো তোমালোকৰ আহিব 2 কিউব মানে 8 3 কিউব 27 আহিব 5ৰ হাত 35 পূৰণ কৰা গোটেইখিনি কিমান আহে এইটো 3780 আহিব তোমালোকৰ এইটো 3780 3 নম্বৰ হলে এতিয়া 4 নম্বৰ চোৱা 4 নম্বৰত কৈছে 60 84 আৰু 108 ৰ গসাউ আৰু লসাগুৰ পূৰণফল দুইটা পূৰণ কৰিলে কিমান আহিব কিমান এলপি স্কুলৰ অংক এতে চোৱা কি লাগে তোমালোকৰ এলসিএম আৰু এচিএফৰ পূৰণফল 3780 আৰু এচিএফ কিমান পাইছিলা 12 পূৰণ কৰা এইটো আহিব 45360 তোমালোকৰ এইটো আনসাৰ লাষ্টৰ 4 নম্বৰটো আনসাৰ আহিব 45360 এলসিএম আৰু এচিএফৰ তোমালোকৰ পূৰণফল তোমালোকৰ বাস্তৱ সংখ্যাৰ 1.1 ৰ যিখিনি অংক আছিল গোটেইখিনি সলভ কৰি দিয়া হল তোমালোকে বুজাত কিবা ইয়াৰ বাহিৰত যদি তোমালোকৰ বুজাত কিবা অসুবিধা হয় কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰা নেক্সট ভিডিঅ তোমালোকৰ 1.2 আহি আছে